সামাজিক সাংস্কৃতিক ক্ষেত্ৰত তেওঁ যিটো অৱদান শৈক্ষিক ক্ষেত্ৰত তাৰোপৰি তেওঁ যিটো কৰ্মসংস্কৃতি এই কৰ্মসংস্কৃতিৰ এটা দিশ আমাৰ এই লোককল্যাণ উদযাপনৰ ক্ষেত্ৰত ধেমাজি যিসকল চৰকাৰী বিষয়া কৰ্মচাৰীয়ে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে সৎভাৱে আৰু চৰকাৰ মনোভাৱেৰে যিখিনি সেৱা আগবঢ়াই আহিছে আজি আমি লোককল্যাণ দিৱসটি আমি জিলা পৰ্যায়ত অনুষ্ঠিত কৰিলোঁ গোপীনাথ বৰদলৈ মৃত্যু দিৱস আৰু এই ক্ষেত্ৰত লোকসেৱা পুৰস্কাৰ আমাৰ জিলাত দুগৰাকী কৰ্মচাৰীয়ে পালে আমাৰ খুব আমি আনন্দিত যে হোজাই জিলালৈ তেওঁলোকে গৌৰৱ কঢ়িয়াই আনিছে লোকসেৱা কৰি পেলাই তেওঁলোকে লোককল্যাণৰ কাৰণে যি কাম কৰিলে তাৰ কাৰণে স্বীকৃতি পালে আৰু মই আশা কৰিছোঁ যে ভৱিষ্যতে হোজাই জিলাৰ পৰা আৰু অধিক বিষয়া কৰ্মচাৰীয়ে এনেকুৱা ধৰণৰ স্বীকৃতি যাতে আহৰণ কৰিব পাৰে সেইকাৰণে মই তেওঁলোকক আহ্বান জনাওঁ তেওঁলোকে যাতে চিনচিয়াৰলি খুব সৎভাৱে কামখিনি কৰে চৰকাৰৰ যিখিনি আঁচনি আছে তেওঁলোকে যাতে আগবঢ়াই নিয়ে আৰু সাধাৰণ ৰাইজে যাতে তাৰ লাভ পায় আঁচনিখিনি তাৰ দ্বাৰা যাতে উপকৃত হ'ব পাৰে তাৰ কাৰণে খুব চিনচিয়াৰলি কাম কৰাৰ কাৰণে মই আজিৰ দিনটোতে আটাইকে আহ্বান জনাওঁ চৰকাৰৰ ফালৰ পৰা মানপত্ৰ দিয়া হ'ল একোখনি ফুলাম গামোচা আৰু 25,000 টকাকৈ মাননি দিয়া হৈছে